পৌলে যেতিয়া কৰিন্থিত প্ৰচাৰ কৰিবলৈ গ'ল, তাত এটা ঘটনা ঘটিছে। এই প্ৰচাৰ কৰোঁতে যেতিয়া তেওঁ কৰিন্থিত তিমথি আৰু সিলক লগত লৈ প্ৰচাৰ কৰিবলৈ গ'ল, ইয়াত আমি চাওঁ, কোনোবাই পঢ়িব 18 অধ্যায় 6 পদ, কোনোবাই পঢ়িব, জোৰকে পঢ়ক আৰু এবাৰ কওক, আৰু এবাৰ পঢ়ক, 5 পদৰ পৰা পঢ়ক। পাছে সিল আৰু তিমথিয় মাকিদনিয়া দেশৰ পৰা অহাত পৌলে বাক্যত মনোযোগী হৈ যীশু যে খ্ৰীষ্ট হয় যিহুদীবিলাকৰ আগত সাক্ষ্য দিলে। তাৰপিছত তেওঁবিলাকে যীশু যে খ্ৰীষ্ট হয় এই কথা কোৱাত প্ৰতিৰোধ আৰু নিন্দা কৰিলে। কাপোৰ জোকাৰি ক'লে, তোমালোকৰ তেজ তোমালোকৰ মূৰত থাকক। এবাৰ সকলোৱে কওক, তোমালোকৰ তেজ তোমালোকৰ মূৰত থাকক। কিয় ক'লে এই কথাষাৰ? হালেলুয়া। যেতিয়া আপোনালোকে কোৱা শুভ বাৰ্তা যদি কোনোবাই বিশ্বাস নকৰে, যেতিয়া আপোনালোকে যীশু খ্ৰীষ্টৰ বাণী লোকবিলাকৰ সন্মুখত প্ৰচাৰ কৰে, কয়, যেতিয়া আপোনালোকৰ কথাবিলাক নামানে, যেতিয়া আপোনালোকে এষাৰ কথা ক'ব, তোমালোকৰ তেজ তোমালোকৰ মূৰত থাকক। আপোনালোকে জানে এই কথাষাৰ পৌলে কিয় ক'লে? তেওঁ কাপোৰ জোকাৰি কৈছে, তোমালোকৰ তেজ তোমালোকৰ মূৰত থাকক। এই কাপোৰ জোকাৰি যেতিয়া ক'লে, আৰু এষাৰ কথা তেওঁ তাত তলত কৈছে, কি কৈছে? মই হুচি, এতিয়াৰ পৰা মই পৰজাতি বিলাকৰ ওচৰলৈ যাম। হালেলুয়া। মানুহবিলাকে তেওঁৰ কথা নমানাত যীশু যে খ্ৰীষ্ট হয়, ইয়াক মানুহবিলাকক যেতিয়া কথাষাৰ কৈ আছিলে কোনো বিশ্বাস নকৰে। হালেলুয়া। এই কাৰণে তেওঁ ক'লে যে তোমালোকৰ তেজ, সকলোৱে কওক, তোমালোকৰ তেজ তোমালোকৰ মূৰত থাকক। কিয়? আপোনালোকে জানে পৌলে যীশু খ্ৰীষ্টক কিয় বিশ্বাস কৰিবলৈ কৈ আছিলে মানুহবিলাকক? যীশু খ্ৰীষ্টক এই কাৰণে বিশ্বাস কৰিবলৈ কয়, যীশু খ্ৰীষ্টক বিশ্বাস কৰাৰ লগে লগে, এবাৰ সকলোৱে হালেলুয়া কওক, যীশু খ্ৰীষ্টক বিশ্বাস কৰাৰ লগে লগে আপোনালোকে এইষাৰ কথা জানিব, আপোনালোকৰ ভিতৰত থকা তেজ এই গোটেইখিনিকে সলনি কৰি যীশু খ্ৰীষ্টত কালবাৰী ক্ৰুচত যি তেজ পোৱালে, সেই তেজ আপোনালোকৰ শৰীৰত ভৰাই দিয়ে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আপোনালোকৰ তেজ আৰু তাৰ আপোনালোকৰ শৰীৰৰ ভিতৰত নাথাকে। আপুনি যেতিয়া বিশ্বাস কৰিলে, আমাৰ জুৰেন বৰা ভাই যেতিয়া যীশুক বিশ্বাস কৰিলে, আমাৰ মাধৱ ভাই যেতিয়া যীশুক বিশ্বাস কৰিলে, পবিত্ৰ চেতিয়া ভাই যেতিয়া যীশুক বিশ্বাস কৰিলে, ৰবি দাস বাইদেউ যেতিয়া যীশুক বিশ্বাস কৰিলে, চকী মুখৰ পৰা অহা লোকসকল যেতিয়া যীশুক বিশ্বাস কৰিলে, এতিয়া যীশুক বিশ্বাস কৰাৰ পিছত এতিয়া আপোনালোকৰ তেজ আপোনালোকৰ শৰীৰত নাই। আপোনালোকৰ শৰীৰৰ তেজ যীশু খ্ৰীষ্ট সলনি কৰি
যীশু খ্ৰীষ্টৰ তেজ আপোনালোকৰ শৰীৰৰ ভিতৰত সোমাই দিয়া হ'ল হালেলুয়া যীশু খ্ৰীষ্টৰ তেজ আপোনালোকক সোমাই দিয়াত আপোনালোকে আনন্দ হয়নে আপোনালোকক ভাল নাই লগানে আপোনালোকৰ তেজে কি বিচাৰে আৰু যীশু খ্ৰীষ্টৰ তেজে কি বিচাৰে প্ৰেজ দ্য লৰ্ড মই যেতিয়া খ্ৰীষ্টত নাছিলো মোৰ তেজে কি বিচাৰিছিলে মোৰ তেজে মোক ড্ৰাগছ লাগে মোৰ তেজে মোক বিড়ি লাগে মোৰ তেজে মোক তামোল পান লাগে মোৰ তেজে মোক সাদা সিগাৰেট লাগে হয়নে নহয় মোৰ তেজে মোক মিছা কথা কোৱায় হয়নে নহয় মোৰ তেজে মোক মাৰপিট কৰায় হয়নে নহয় মোৰ তেজে মোক গালি অপনি দিয়ায় নে নিদিয়ায় মোৰ তেজে মদ খোৱায় হয়নে নহয় আপোনালোকৰ তেজে কি বিচাৰে যীশু খ্ৰীষ্টৰ তেজ আমালৈ কিয় ভৰাই দিয়া হয় আপোনালোকে ইয়াৰ অৰ্থ বুজি পাইছে পৌলে কৈছিলে তোমালোকৰ তেজ তোমালোকৰ মূৰৰ ওপৰত তাৰ মানে তোমালোকৰ তেজ বাহিৰ নোলাব তোমাৰ শৰীৰতে থাকিব তোমাৰ তেজ যেতিয়া তোমাৰ ভিতৰৰ পৰা বাহিৰ ওলাব তেতিয়া তুমি জানিবা মই কোৱা অৰ্থ বুজি পাইছে এই যীশু খ্ৰীষ্টৰ তেজ আমাৰ তেজে অলপ কিবা হলে খং উঠোৱা কামটো কাৰ তেজৰ কাম এই গোটেইখিনিয়ে তেজ আমাৰ তেজে আমাক আত্মা হত্যালৈ নিয়ে আমাৰ তেজে কি যে নকৰা এই কাৰণে প্ৰভু যীশু খ্ৰীষ্টই আমাৰ তেজ সলনি কৰি আমাৰ তেজৰ ভিতৰত প্ৰভু যীশু খ্ৰীষ্টৰ তেজ বাকি দিলে আপোনালোকে যীশু খ্ৰীষ্টৰ তেজ সোমাই দিয়াত আপোনালোকে সুখী নহয় সুখী নে নহয় হালেলুয়া যীশু খ্ৰীষ্টৰ তেজ আপোনালোকৰ ভিতৰত সোমাই দিয়া কিমানৰ ভিতৰত যীশু খ্ৰীষ্টৰ তেজ আছে মই অলপ হাত চাব বিচাৰো সকলোৱে কওক আজিৰ পৰা মোৰ ভিতৰত মোৰ তেজ নহয় যীশু খ্ৰীষ্টৰ তেজ আৰু এবাৰ কওক আজিৰ পৰা মোৰ ভিতৰত মোৰ তেজ নহয় যীশু খ্ৰীষ্টৰ তেজ প্ৰেজ দ্য লৰ্ড আপোনালোকে জানে যীশু খ্ৰীষ্টৰ তেজৰ মূল্য আপোনাৰ যীশু খ্ৰীষ্টৰ তেজ মূল্যৰে কিনিব পৰা নাযায় প্ৰেজ দ্য লৰ্ড যীশু খ্ৰীষ্টৰ তেজ যেতিয়া আপোনাৰ ভিতৰলৈ আহিব আপোনাৰ ভিতৰলৈ অহাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ পুৰণি তেজৰ যিমান স্বভাৱ এই গোটেইখিনি নাইকিয়া হৈ আজি জানো আপোনাৰ খং উঠে আজি জানো আপুনি বেয়া কাম কৰিবলৈ যায় আজি জানো আপুনি চুৰ ডকাইত কৰিবলৈ যায় আজি জানো আপোনালোকে মিছা কথা কয় আজি জানো আপোনালোকে বিড়ি খায় আজি জানো আপোনালোকে মদ খায় আজি জানো আপোনালোকে বেয়া কাম কৰে প্ৰেজ দ্য লৰ্ড সকলোৱে এবাৰ প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড যীশু খ্ৰীষ্টৰ তেজ যিবিলাকৰ ভিতৰৰ পৰা তেজ ওলোৱা নাই উলিয়াব নিবিচাৰে তেওঁলোকক পৌলে কি কৈছে তোমাৰ তেজ তোমাৰ মূৰৰ ওপৰত থাকক আপোনালোকে ভাগ্যৱান নে প্ৰেজ দ্য লৰ্ড আপোনালোকে সুখী নে যীশু খ্ৰীষ্টৰ তেজৰ নিমিত্তে আপোনালোকে সুখী নে আহক তেতিয়াহ'লে সকলোৱে আমি এবাৰ গাওঁ যীশুৰ তেজেৰে যীশুৰ তেজেৰে মোক কিনিলে যীশুৰ প্ৰেমেৰে মোক বান্ধিলে ধুনীয়াকে মিহিকে আৱাজ উলিয়াই এবাৰ আপোনালোকে এই গানটো গাই চাওকচোন
যিশুৰ তেজ আপোনালোকৰ শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ ধৰিব হালেলুয়া ডক্টৰে তেজ বেজী আৰু চালাইনৰ যোগেদি সোমায় হালেলুয়া কিন্তু যীশু খ্ৰীষ্টৰ তেজ আমাৰ শৰীৰৰ ভিতৰত বহুত মিৰাকলছ ভাৱে সোমাব হালেলুয়া আৰু এবাৰ যীশুৰ তেজেৰে মোক কিনিলে যিশুৰ প্ৰেমেৰে মোক বান্ধিলে আৰু এবাৰ সকলো উচ্চ স্বৰেৰে গাওকচোন যিশুৱে শুনা হেনকে গাওক যিশুৰ তেজেৰে Yes. Oh, যিশুৱে শুনি আছে আৰু এবাৰ উচ্চ ইয়াতকৈ আৰু এবাৰ আৱাজেৰে গাও Oh, Jesus. Hallelujah. আজি আপোনাক যীশু খ্ৰীষ্টৰ তেজত বন্ধা হৈছে প্ৰেইজ দ্য লৰ্ড তেওঁৰ প্ৰেমেৰে বন্ধা হৈছে আপোনাৰ লগত যীশু আছে প্ৰেইজ দ্য লৰ্ড কিয়নো তেওঁৰ তেজেৰে আপোনাক কিনি লোৱা হৈছে আমি যীশুৰ তেজেৰে আমি বান্ধি লোৱা হৈছো যীশু খ্ৰীষ্টৰ তেজ আমালৈ তেওঁৰ তেজ বুৱাৰ কাৰণে কেটাই আজিও কালবাৰী ক্ৰুচৰ পৰা যীশু খ্ৰীষ্টৰ তেজৰ ধাৰা বৈ আছে প্ৰিয়সকল আজি যদি আমি সেই যীশুক বিশ্বাস কৰোঁ যীশু খ্ৰীষ্ট হয় প্ৰিয়সকল মৰিয়ম ক'লে গাব্ৰিয়েল দূত ক'লে তেওঁৰ নাম যীশু থবা বুলি কিয় বুলি ক'লে যীশু থবা
যীশু এটি জগতৰ নাম হয় জগতৰ নাম হিচাপে যীশু বুলি থবলৈ ক'লে যেতিয়া যীশুৱে শিষ্যবিলাকক সুধিছিল এই শিষ্যসকল তোমালোকে মোক কি বুলি ভাবা মই কোন হয় বুলি ভাবা সেই সময়ত কোনোৱে কোৱা নাই যে তুমি যীশু হয় বুলি প্ৰেজ দ্য লৰ্ড হালেলুয়া গাব্ৰিয়েল দূত মৰিয়মক ক'লে তেওঁৰ নাম যীশু থবা এতিয়া যীশু শিষ্যবিলাকক সুধিছে হালেলুয়া তোমালোকে মোক কি বুলি ভাবা পিতৰে ক'লে ও তুমি জীৱনময় স্বৰ্গৰ পৰা নামি অহা খ্ৰীষ্ট হালেলুয়া হালেলুয়া প্ৰেজ দ্য লৰ্ড সকলোৱে এবাৰ কওকচোন খ্ৰীষ্ট যীশু খ্ৰীষ্ট হয় যীশু খ্ৰীষ্ট হয় প্ৰেজ দ্য লৰ্ড খ্ৰীষ্ট মানে আপোনালোকে জানি থওক প্ৰেজ দ্য লৰ্ড গ্ৰীক ভাষাত আৰু হিব্ৰু ভাষাত ইয়াক খ্ৰীষ্টছ বুলি কোৱা হয় হালেলুয়া এই খ্ৰীষ্টছৰ অৰ্থ ইংলিছত কয় anointed one হালেলুয়া অভিষিক্ত জনা প্ৰেজ দ্য লৰ্ড সকলোৱে কওকচোন অভিষিক্ত জনা সকলোৱে কওকচোন অভিষিক্ত জনা ইয়াৰ আগতে বহুতে আহিলে হালেলুয়া তেওঁলোক অভিষিক্ত নাছিলে প্ৰেজ দ্য লৰ্ড যীশু আহিলে যীশু অভিষিক্ত জনা প্ৰেজ দ্য লৰ্ড এই কাৰণে যীশুৱে শিষ্যবিলাকক সুধিলে তোমালোকে কি ভাবা মই কোন হয় বুলি ভাবা শিষ্যবিলাকে ক'লে পিতৰে ক'লে তুমি অভিষিক্ত জনা খ্ৰীষ্ট হয় হালেলুয়া অভিষিক্ত জনাহে আমাক উদ্ধাৰ কৰিব পাৰে প্ৰেজ দ্য লৰ্ড স্বৰ্গৰ পৰা এনয়ন্টিং লৈ অহা লোকজনেহে আমাক উদ্ধাৰ কৰিব পাৰে প্ৰেজ দ্য লৰ্ড এই উদ্ধাৰৰ পথ যীশু যে খ্ৰীষ্ট হয় পৌলে যেতিয়া মানুহবিলাকক কৈছিল মানুহবিলাকে কোনোৱে বিশ্বাস নকৰে হালেলুয়া বৰঞ্চ ইয়াত লিখা আছে মানুহবিলাকে নিন্দা কৰে হেউজ্ঞান কৰে তিৰস্কাৰ কৰে প্ৰেজ দ্য লৰ্ড হালেলুয়া যীশু খ্ৰীষ্ট হয় হালেলুয়া হিন্দীত মसीहा বুলি কোৱা এই কাৰণে কয় এক मसीहा आने वाला है हालेलुया এজন খ্ৰীষ্ট আহিবলগীয়া আছে তেওঁৰ আগমন উৎসৱ প্ৰেজ দ্য লৰ্ড যীশু খ্ৰীষ্ট হয় ইয়াক বিশ্বাস নকৰা লোকবিলাকৰ ওপৰত তেওঁলোকৰ তেজ তেওঁলোকৰ মূৰতেই থাকিব হালেলুয়া এই কাৰণে পিলাত ৰজাই এই তেজৰ দুখী মই নহয় বুলিকে তেওঁ হাত ধুই দিলে হালেলুয়া তেওঁবিলাকৰ ওপৰতে তেওঁলোকৰ তেজৰ অপৰাধ জাপি দিলে তাৰ মানে তেওঁলোকৰ পাপৰ ক্ষমা নাই হালেলুয়া পাপৰ ক্ষমা কেৱল আৰু কেৱল প্ৰভু যীশু খ্ৰীষ্ট তেজত আছে সেয়েহে আজি হাজাৰ হাজাৰ লোক প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰিছে আপোনালোকেও গ্ৰহণ কৰিব পাৰিলে প্ৰেজ দ্য লৰ্ড হালেলুয়া আমাৰ যীশুৰ দৰে কোনেও নাই হালেলুয়া কোনো নাই আন কোনো নাই আৰু নহ'ব প্ৰেজ দ্য লৰ্ড এই কাৰণে আহক আৰু এবাৰ যীশুৰ তেজত মোক কিনিলে যীশুৰ তেজেৰে মোক বান্ধিলে হালেলুয়া যীশুৱে আপোনালোকক ভাল পায় যীশুৱে আপোনালোকক মৰম কৰে প্ৰেজ দ্য লৰ্ড সেয়েহে আপোনালোকে তেজৰ লোকবিলাক হয় আপোনালোকক তেজে কিনি ল'লে যিকোনো কথাতে আপোনালোকে তেজত আশ্ৰয় ৰাখিব তেজতে আশ্ৰয় তেজৰ যোগেদিহে শয়তান পলায়
প্ৰেইজ দ্য লৰ্ড তেজৰ যোগেদিহে শয়তান যীশু খ্ৰীষ্টৰ তেজক শয়তানে ভয় কৰে হালেলুয়া যীশু খ্ৰীষ্টৰ তেজক শয়তানে ভয় কৰে সেইকাৰণে তেজৰ ওচৰত চাপিবলৈ নিদিয়ে যীশু খ্ৰীষ্টৰ তেজৰ কথা শুনিলে শয়তানে ভয় খায় এনেকুৱা এজন যীশু আপোনালোকৰ লগত আছে আপোনালোকে চিন্তা নকৰিব যীশু আপোনালোকক সহায় কৰিব পৰিচালনা কৰিব আগুৱাব আগলৈ নি গৈ থাকিব আপোনালোকে বিশ্বাসত থাকিব ভৰসাত থাকিব কেতিয়াও বিশ্বাস ত্যাগ নকৰিব প্ৰভু যীশু আপোনালোকৰ লগত থাকক প্ৰেইজ দ্য লৰ্ড